নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত আমি আপোনাক ক'বলৈ লৈছোঁ সপোনত সাপ দেখিলে কি হয় বা সপোনত সাপ দেখাৰ অৰ্থ কি। আমি প্ৰত্যেকেই জীৱনত বহুতো কিবাকিবি সপোন দেখোঁ, কিন্তু যদি আপুনি সপোনত সাপ দেখে আৰু তাৰ অৰ্থ নাজানে তেনেহ'লে আপুনি চিন্তাত পৰিব পাৰে। সপোনত সাপ দেখা ভাল নে বেয়া এই বিষয়ে সবিশেষ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। প্ৰথমতে আপোনাক ক'বলৈ লৈছোঁ সপোনত সাপ মাৰিলে কি হয়। যদি আপুনি সপোনত বহুতো সাপ একেলগে আবিৰ্ভাৱ হোৱা দেখিছে তেতিয়া ইয়াক অশুভ বুলি গণ্য কৰা হয়, কিন্তু যদি আপুনি সপোনত সাপক হত্যা কৰে বা আঁতৰাই দিয়ে তেতিয়া ইয়াক শুভ বুলি গণ্য কৰা হয়। ই আপোনাৰ বেয়া সংকটৰ পৰা বা বেয়া পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাটো বুজায়। দ্বিতীয়তে, যদি আপোনাক সপোনত সাপে খেদে তেনেহ'লে কি হয় বা ইয়াৰ অৰ্থ কি। যদি আপুনি সপোনত প্ৰায়ে আপোনাক সাপে খেদা দেখে তেন্তে ইয়াৰ অৰ্থ হৈছে আপুনি কিবা বস্তুক ভয় কৰে আৰু আপুনি অপ্ৰিয় সত্যক সহজে স্বীকাৰ কৰি ল'ব নোৱাৰে। এনে সপোনে আপোনাৰ ভৱিষ্যতে বিপদ হোৱাৰ সংকেত দিয়ে। তৃতীয়তে, যদি আপোনাক সপোনত সাপে খোটা বা কামোৰা দেখিছে তেনেহ'লে অতি সোনকালেই আপোনাৰ কিবা গুৰুতৰ ৰোগৰ লক্ষণ দেখা দিব পাৰে। চতুৰ্থতে, যদি আপুনি সপোনত সাপৰ দাঁত দেখিছে বা দেখে তেন্তে ইয়াক অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হ'ল যে আপোনাৰ কোনোবা বন্ধু বা আত্মীয়ই আপোনাৰ ক্ষতি কৰিব পাৰে। গতিকে এনেধৰণৰ সপোন দেখাৰ পিছত আপুনি খুবেই সাৱধান হোৱাটো উচিত। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পালে। যদি সঁচাই ভাল পালে তেনেহ'লে কমেণ্টত ওম নমঃ শিৱায় বুলি এটা কমেণ্ট কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। জয় আই অসম।